মই প্লেটিনাম জুবিলীৰ শিৱ কনভেনৰ হয়। আজিৰ পৰা আমি 3 দিনীয়া প্ৰগ্ৰাম লৈ এটা প্লেটিনাম জুবিলী চলাবলৈ হাতত লৈছোঁ। আজিৰ মেইন প্ৰগ্ৰামটো হৈছে ফাৰ্ষ্টতে হৈছিল আমাৰ মেইন গেট উদ্বোধন কৰা। মেইন গেট উদ্বোধন কৰিছে আমাৰ মাননীয় শ্ৰীযুত উকিল মুছাহাৰী ডাঙৰীয়া আৰু সমস্ত ডিপাৰ্টেড হ'ল আমাৰ গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলৰ যিমানখিনি ষ্টাফ আৰু ইয়াৰ লগত জড়িত থকা যিবিলাকে স্বৰ্গীয় হ'ল তেখেতসকলক আমি সমস্যা কৰা হ'ল। ইতিমধ্যে ডাইনিং হল, মেইন পেণ্ডেল এইবিলাক আজি 75 বছৰীয়া এটা প্লেটিনাম জুবিলী হয়। ইয়াৰ কাৰণে আমি 75টা 75 প্লেটিনাম জুবিলীৰ আমি উদ্বোধন কৰিলোঁ আৰু ইয়াৰ লগতে স্কুলৰ এটা প্লেট আছে, ইয়াৰ লগতে নেশ্যনেল ফ্লেগো আমি ৰাখিছোঁ। আৰু আজি বিশেষ এটা অনুষ্ঠান আমাৰ এটা প্লেটিনাম জুবিলী ষ্টন উদ্বোধন কৰা হ'ব। এইটো উদ্বোধন কৰিব আমাৰ মাননীয় শ্ৰীযুত ৰঞ্জিত শেখৰ মুছাহাৰী, ফৰ্মাৰ IPS গভৰ্ণৰ অফ মেঘালয়া, তেখেতে উদ্বোধন কৰিব। আৰু ফৰ্মাৰ ষ্টুডেণ্ট গেট টুগেডাৰ আৰু এতিয়া বৰ্তমান ষ্টুডেণ্টবিলাকৰ এটা প্ৰগ্ৰাম আছে, তাতেও তেখেতে গেষ্ট স্পিকাৰ হিচাপে আমাৰ ইয়াত অতিথি হিচাপে থাকিব। আৰু ইয়াৰ লগতে আমাৰ থাকিব বিভিন্ন পদ্মশ্ৰী ডাক্তৰ কামেশ্বৰ ব্ৰহ্ম, তেখেতেও আমাৰ ষ্টুডেণ্ট আছিলে। ইয়াতো হেমন্ত নাৰ্জাৰী IAS, তেখেতেও আহিব বুলি কৈছে। আৰু বিদ্যাসাগৰ নাৰ্জাৰী, তেখেতেও IAS, তেখেতেও আহিব। আৰু ইয়াৰ লগতে আমাৰ কিশোৰ সূত্ৰধৰ য়াং ল'ৰা হয় আমাৰ IAS, তেখেতেও আহিছে, ইতিমধ্যে দিল্লীৰ পৰা আহি পাইছে। আৰু ইয়াৰ লগতে সুভাশিষ কৌৰ, যি নেকি আমাৰ মেইন প্লেটিনাম জুবিলীৰ ষ্টনটো ডনেশ্যন দিছে, তেখেতেও আমাৰ ইয়াত থাকিব। তেখেতে CEO হয় টেট বুছ কনচালটেঞ্চি ছাৰ্ভিচেছ।